গাইজ আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব মানে আপোনালোকে অলপ বেলেগ ধৰণৰ কথা জানিব পাৰিব। অসম সাহিত্য সভাৰ কথাটো আপোনালোকে জানে, কোনে নাজানে, সকলোৱে জানে অসম সাহিত্য সভাৰ কথা। তথাপিও কৈ দিছোঁ এবাৰ, অসম সাহিত্য সভা ফাৰ্ষ্ট ক'ত অধিৱেশন কৰা হৈছিল? ফাৰ্ষ্ট অধিৱেশন কৰা হৈছিল শিৱসাগৰত 1917 চনত, আৰু তাৰে সভাপতি আছিল পদ্মনাথ বৰগোহাঁই বৰুৱা। আৰু এইটো বহুত এক্সামত আহে, পৰীক্ষাত আহে। আৰু তেখেতৰ জন্ম হৈছিল 1871 চনত, আৰু তেখেতৰ মৃত্যু হৈছিল 1946 চনত মৃত্যু হৈছিল। বহু এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, এইটো কুৱেশ্যনো বহুত পাইছোঁ মই আহে। তথাপিও কৈ দিলোঁ এবাৰ, যিসকলে জানে সেইসকলেতো জানে, আৰু যিসকলে নাজানে সকলৰ কাৰণে মানে কথাটো হ'ল এই একে অসম সাহিত্য সভা এবাৰ অসমৰ হাজোত হৈছিল 1999 চনতে হৈছিল। তেতিয়া এজন ব্যক্তিয়ে মানে কি তাতে গান গাবলৈ গৈছিলে সেই অসম সাহিত্য সভাত, আৰু সেই গানটো লিখিছিলে সেই ব্যক্তিজনে আগৰ দিনা ৰাতি লিখিছিলে, লিখি কেনে তাতে গান গাবলৈ গৈছিলে। আৰু সেই গানটো গোৱাৰ পিছত তাৰে মানুহে, হাজোবাসী অঞ্চলৰ মানুহে ইমানে ভাল পাইছিল। আৰু সাহিত্য সভাৰ সেই সময়ত সভাপতি আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া আছিল। আৰু তেখেতৰ গান শুনি কেনে ইমানে ভাল পাইছে, ইমানে সুন্দৰ গান গাইছে, নিজৰ কণ্ঠ, নিজৰ সুৰ, নিজে লিখা ইমান সুন্দৰ অৰ্থ লিখিছে, মানে ইমান সুন্দৰ। তাতে এৱাৰ্ড দিয়া হৈছিল, চাৰ্টিফিকেট দিয়া হৈছিল। সেই ব্যক্তিজনৰ সৈতে আজি আপোনালোকক লগ কৰাই দিম, আৰু সেই ব্যক্তিজনৰ মুখেৰে আজি সেই গানটো শুনিম, কেনেকুৱা হৈছে আপোনালোকক শুনাম। আৰু সেই ব্যক্তিজনৰ গানটো আজিলৈকে ক'তো বাণীবদ্ধ হৈ থকা নাই, যিহেতু আৰ্থিকভাৱে বহুত দুৰ্বল, সেইকাৰণে সেই গানটো ক'তো ৰেকৰ্ডিং হোৱা নাই। সেনেকুৱা বহুত গান আছে তেখেতৰ, বহুত গান নিজৰ আছে বুলি কৈছে। আৰু সকলোবোৰ গান এদিন তাৰ লগত বহি কিনে কথা পাতিম, গানবিলাক ৰেকৰ্ডিং কৰিম আৰু আপোনালোকক দেখুৱাম। তথাপিও আজি তেখেতৰ গান আপোনালোকে এটা দেখুৱাম, যে হাজোত কোনটো গান গাই তেওঁ বহুত মৰম পাইছিল, সেই গানটো আজি আপোনালোকক দেখুৱাম। আৰু তেখেতৰ বাকী ভিডিঅ', বাকী যিবোৰ গান আছে সেইবোৰ সকলোবোৰ নেক্সট ভিডিঅ'ত পাব আপোনালোকে। তেখেতৰ ঘৰ, আনকি তেখেতৰ ঘৰত লাইনো নাই, ফেন নাই, বহুত গৰীব মানুহ হয়, দৰিদ্ৰ পৰিয়ালৰ মানুহ হয়। নেক্সট ভিডিঅ'ত দেখুৱাম। আপোনালোকে এইটো ভিডিঅ' চাই কেনেকুৱা পায় আপোনালোকে জনাব, আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, ইমানে শ্বেয়াৰ কৰিব ভিডিঅ'টো চাই কেনে, যাতে তেওঁ কিবা অলপ সুবিধা পায়। আৰু এবাৰ এটা গান লিখিছিলে দদৰা স্কুলক লৈ কেনে, তেখেত দদৰা স্কুলত পঢ়িছিল। সেই দদৰা স্কুলখন এবাৰ জুই লগাই দিছিল কোনোবা ডকাইতে, সেই স্কুলখনক লৈ কিনে এটা গীত লিখিছিল, ইমান সুন্দৰ গীত লিখিছিল, মানে আপোনালোকে শুনি মানে ক'ব আৰু ইমান সুন্দৰ গীত। তেখেতৰ ইমান ধুনীয়া অৰ্থ, সুৰ, এনেকুৱা ধৰণৰ প্ৰতিভা লুকাই আছে, মানে কি ক'ম আৰু। চাই থাকচোন ভিডিঅ'টো আপোনালোকে। বলক তেতিয়াহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক দিয়া, এতিয়া যে আপোনালোকৰ ঘৰত কথা পাতি আহিলোঁ, আপুনি হাজোৰ গীতটো অকণমান গাই দিয়ক, ৰাইজে ভাল পাব। বহুত বছৰ আগত অসম সাহিত্য সভা যেতিয়া হাজোত হৈছিল, তেতিয়া মই হাজোক লৈ এই গীতটো লিখিছিলোঁ। মানে হাজো কি কাৰণত তাৰমানে পঞ্চম ভূমি বুলি কয়, হাজো তীৰ্থনগৰী। এই গানৰ জৰিয়তে মই হাজোৰ অঞ্চলৰ বিষয়ে অলপ ক'ব বিচাৰিছিলোঁ। আৰু সেইখন তাৰমানে হেৰি দিছিল, সমন্বয় ক্ষেত্ৰ দি দিছিল, হাজো সাহিত্য সভাখনৰ নাম সমন্বয় ক্ষেত্ৰ দি দিছিল। সেইকাৰণে এই গানটোৰ মাজেৰে সেই সমন্বয় ক্ষেত্ৰৰ নামটো মই ফুটাই তুলিছোঁ। গানটো গাই শুনাইছোঁ। অ ভাই অ আই হাজোলে বলা, সমন্বয় ক্ষেত্ৰ নামে এখনি বিশাল মেলা, তাৰে মাদকতাত আকাশ পোহৰাই এনে ফাগুনৰ বেলা, অ হাজোলে বলা। হাজো নহয় যেন পঞ্চভূমি, ও মাধৱ কেদাৰ আৰু কামেশ্বৰী। হাজো নহয় যেন পঞ্চভূমি, ও মাধৱ কেদাৰ আৰু কামেশ্বৰী। পুৱামক্কা গণেশ আশ্ৰম, তাতে আছিল হেনো কপিল মুনি। সহস্ৰজনে প্ৰণাম কৰি শান্তি বিচাৰে দুহাত পাৰি। অ ভাই অ আই হাজোলে বলা, সমন্বয় ক্ষেত্ৰ নামে এখনি বিশাল মেলা,
তাৰে মাদকতাত আকাশ পোহৰাই এনেহেন ফাগুনৰ বেলা অ হাজোলে বোলা হাজো নহয় যেন ফুলনি বাৰী মহামিলনৰ তীৰ্থভূমি হাজো নহয় যেন ফুলনি বাৰী মহামিলনৰ তীৰ্থভূমি ঘৰে ঘৰে ঠুনুক থানা প্ৰতি ঘৰে শিল্পী সমাজ বিশ্বত নাম আছে কাঁহ পিতলৰ হাজো নহয় যেন পঞ্চভূমি অ মাধৱ কেদাৰ আৰু কামেশ্বৰী পুৱামক্কা গণেশ আশ্ৰম তাতে আছিল হেনো কপিল মুনি সহস্ৰজনে প্ৰণাম কৰি শান্তি বিচাৰে দুহাত পাৰি অ ভাই হাজোলে বোলা সমন্ন ক্ষেত্ৰ নামে এখনি বিশাল মেলা তাৰে মাদকতা আকাশ পোহৰাই এনেহেন ফাগুনৰ বেলা অ হাজোলে বোলা অ হাজোলে বোলা অ হাজোলে বোলা আপোনালোকে বলেণ্ডাৰ এই ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে ইমেইল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যাতে নেক্সট ভিডিঅ'টো তেখেতৰ লগত বনাবলৈ মই অলপ উৎসাহ পাওঁ আৰু নেক্সট টাইম তেখেতৰ ঘৰত কেনেকুৱা পৰিৱেশত ঠাই কেনেকুৱা পৰিৱেশত খোৱা লোৱা কৰে সকলোবোৰ দেখুৱাম এতিয়া ভিডিঅ'টো সমাপ্ত কৰি লওঁ